নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা সকলোৱে জনপ্ৰিয় ৰজা ৰাণী ধাৰাবাহিকখন চাই হয়তো আপোনালোকে সকলোৱে ভাল পায়। এই ধাৰাবাহিকখন 2021 চনৰ 2 আগষ্টৰ পৰা সম্প্ৰচাৰিত হৈ আজি 305টা খণ্ড অতিক্ৰম কৰিছে। এই ধাৰাবাহিকখন সকলোৰে বাবে খুবেই জনপ্ৰিয় হৈ পৰিছে আৰু এই ৰজা ৰাণী ধাৰাবাহিকখন পৰিসমাপ্তিৰ দিশে গতি কৰিছে। বন্ধু বান্ধৱীসকল, অহা 1 আগষ্টৰ পৰা ৰেঙনি চেনেলত এখন নতুন ধাৰাবাহিক উপভোগ কৰিবলৈ পাব ৰজা ৰাণী ধাৰাবাহিকখনৰ ঠাইত। এই নতুন ধাৰাবাহিকখনৰ নাম হৈছে একুকী তৰাৰ পোহৰ। এই একুকী তৰাৰ পোহৰ ধাৰাবাহিকখন ৰজা ৰাণী ধাৰাবাহিকখনৰ দৰে যাতে সকলোৱে মৰম দিয়ে তাৰে আশা ৰাখিলেও আপোনালোকে কোনে কোনে বাৰু এই নতুন ধাৰাবাহিক একুকী তৰাৰ পোহৰ চাবলৈ আগ্ৰহী হৈ আছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।